হেল্ল' এভৰিৱান। আজি যিহেতু সৰস্বতী পূজা, সেয়ে ধুনীয়াকৈ সাজি কাচি ওলাইছোঁ সৰস্বতী পূজালৈ বুলি। আৰু এয়া মোৰ লগত আছে মোৰ মৰমৰ অৰ্পণা। আৰু আমি কলেজলৈ বুলি ওলাইছোঁ। কলেজত এয়া যিহেতু যজ্ঞ চলিয়ে আছে, আৰু যজ্ঞস্থলীত ছাৰ বাইদেউকে সকলো ধৰি প্ৰিন্সিপাল ছাৰো সকলোখিনি আমি ছাত্ৰ ছাত্ৰীসকলকে ধৰি সকলো ইয়াতে বহিছোঁ। আৰু বহি মেলি আমি বোলো ফটো উঠোঁগৈ। এয়া দেখিছেনে, এইকণেই হৈছে আমাৰ ফটো উঠা ঠাই। এইখন ঠাইতে চবেই ফটো মাৰে, কলেজৰ ওচৰতে, কলেজৰ ছাইডত। আৰু ইয়াতে আমি ফটো উঠি তাত সন্তুষ্ট নহ'লোঁ, আকৌ বোলো বেলেগ এঠাইত ফটো মাৰোঁগৈ। সেইটো বুলি কৈ আকৌ বেলেগ এঠাইত ফটো মাৰিবলৈ ল'লোঁ। পিছে আমাৰ 5জনীক ফটো মাৰি দিব কেনেকৈ, সেইটো এটা ডাঙৰ সমস্যা। তেনেকৈ কাৰোবাক মাতি মেলি ফটো মাৰিলোঁ। তাৰপিছত কিন্তু আমাৰ যোনটো মেইন কাম হৈছে এটেণ্ডেঞ্চ, সেইটো কিন্তু মাষ্ট কম্পালচৰি লাগিবই। তাৰপিছত আহিলে আমাৰ প্ৰসাদৰ কাম। প্ৰসাদত কমিটিত এওঁলোককেইজনী আছিলে কাৰণে এওঁলোকে প্ৰসাদ এয়া বিতৰণ কৰিছে সকলোকে। তাৰপিছত প্ৰসাদৰ পিছত আমি চাহ খাওঁ বুলি ক'লোঁ, আমাক চাহ দিলে সকলোকে খাবলৈ। চাহ খাই পেলাই এয়া প্ৰসাদ পাই গ'লোঁ। আমি গোটেইকেইজনী একেলগে বহি পেলাই প্ৰসাদ খালোঁ, যিহেতু ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাছিলোঁ, মুখত একো এটা দিয়া নাছিলোঁ। তাৰপিছত এয়া গায়ত্ৰী খোৱা বোৱা ৰিচিপশ্যনত লাগিছে। আৰু এয়া খাই বৈ আজিৰ দিনটো সঁচাকৈ বহুত ধুনীয়াকৈ পাৰ হৈ গ'ল। আৰু আজি সৰস্বতী পূজাটো বিশেষ হৈ পৰিল মোৰ কাৰণে, আৰু সদায় বিশেষ হৈয়ে থাকিব।